Hello guys, welcome back to my YouTube channel. আজি গৈ আছো বৰ্তমান মাছ এচিবলে আমাৰ নদীত। তাকে বহুত দিন ভিডিঅ' দিয়া নাই, আজি মাছ ধৰা ভিডিঅ'কে দিওঁ বুলি ভাবিছো। তাকে যাম গৈকিনে মুঠতে ভিডিঅ' মাছ ধৰোগে ভিডিঅ' নহয়। আমাৰ লগত পাৰ্টনাৰ বহুত গৈছে, 10 জন আছো। দেখাম চবকে কেনেকৈ মাছ ধৰোঁ, কেনেকৈ ধৰোঁ দিওঁ, চব দেখাম তাৰমানে একেবাৰে ফুল A to Z। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পাৰ্টনাৰবোৰ আহি আছে, চাব নেকি? গৈ আছো আজি পুৰা মাছ ধৰিবলৈ। কৈ দে কিবা এটা। হাই গাইছ, আমি এতিয়া মাছ ধৰিবলৈ গৈ আছো। বৰ্তমান এইখন আমাৰ নদীখন হৈছে, এখন নদীখন, এই নদীখনতে ধৰিম এতিয়া পুৰা মাছ। এইয়া ধোঁ দি আছে। আপোনালোকক পুৰা দেখাম আজি ধোঁ কেনেকৈ দিয়ে, মাছ কেনেকৈ ধৰে, চব দেখাম তাৰমানে A to Z কেনেকৈ ধৰোঁ। দে ভালকৈ দে। ইয়াত ধোঁ মুদাব, ইয়াত তাৰ পৰা ঘাই ধোঁ, পানীটো ৰখিবৰ কাৰণে এতিয়া ধোঁ দি ইয়াত ঘাই ধোঁ দিছে। দিয়াৰ পাছত সেইফালে যাম ধৰিবলৈ মাছ। এইফালে আমাৰ খেতৰ মাছ ধৰি কেনেকুৱা লাগিছে ক? কালিতো ধৰিলি পুৰা পালি মাছ। কি ক বাওকে ক দে বাওকে ধৰে পুৰা দি আছে ইয়াত। নেৰিবা ভাই, সেই মাছ ওলালে মানে ফুলি মাৰিবি। এতিয়া ফুলিটো ষ্টাৰ্ট কৰিছ তই। গাঁৱলীয়া মানুহৰ জোচ। এদিকে দুটাই, এদিকে এটাই। অলপ পাছত ময়ো সহায় কৰি দিম বাৰু। অকলে গাইজ প্ৰথমে ধৰ দি লওঁ, তাৰপৰা মাছ ধৰা দেখাম। হ'ব এতিয়া ডাইৰেক্ট মাছ ধৰা জেগাতহে লগ পাম। তো গাইজ ধৰ চৰ দি কিনে হৈ গ'ল। এতিয়া বৰ্তমান হেঁচি থকা হৈছে। এইবিলাক চাওক, নেবি লাগে ৰ পুৰা এদিকে ধৰ বান্ধি লোৱা হৈছে। আজি তামাম মাছ ধৰিম। আজি আপোনালোকেও দেখাম আমি কেনেকৈ মাছ ধৰোঁ। বৰ্তমান এয়া চাৰি গৰুৱে দি আছে, পানী হেঁচি আছে। এদিকে দৰ্শকো আছে আমাৰ দাদাৰ। ফটাফটি মাছ ওলাব আজি। পুৰা একদম মাছ ফটাফটি ধৰিম গাইছ। প্ৰথমতে পালোঙে চাৰিজনী পুঠি মাছ। সৰু এজনী আৰু সোমালে বোলে লৰিমা এদিকে। এই চিতা এয়া প্ৰথম বহিনাহে আৰুতো কিমান আছে এডোখৰত। আৰু এতিয়া আমাৰ হেঁচি আছে, নাই বৰ্তমান পানী বহুত আছে। এতিয়া এদিকে হেঁচি থকা হৈ আছে, আৰু 1 ঘণ্টাত নাই আধা ঘণ্টাত ফিনিছ হৈ যাব। দিয়া পকৰ পাগলি এইখিনি লগাই থাকে যায়। এডুঙা ফিনিছ, আৰু এডুঙা আছে। গাইছ মাছ এৰি থাকোঁতে বৰষুণ দিলে, পুৰা মানে অলপ দিছে। এই পোৱালিকেইটা মাছ চাবলৈ আহিছিলি, কেনেকুৱা লাগিলে? কেইটা পালি? ধুলমাই বৰষুণ দিছে গাইছ। এই নাহি চৰেগা, বৰষুণ দিলেও মাছ ধৰেগা, হিত ধৰেগা। খালি আপোনালোকক দেখাব নোৱাৰিব পাৰোঁ, খালি কিমানখিনি মাছ পালোঁ, কিমানখিনি পৰিলে সেইখিনি মানে দেখাম আপোনালোকক। চাই থাকিব দেই। এই গোটাতে মাছ কেনাই ধৰো পকৰ
ধৰিব নোৱাৰিলি অ খেতি গাইছ বৰষুণ পুৰা মাছ ধৰিবলৈ আহিছিলোঁ পুৰা হেঁচি থাকোঁতে বৰষুণ দিলে পুৰা এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ মানে মাছখিনি বটাই লওঁগৈ আৰু তামাম বৰষুণ বহন এটা গৈ আছে এতিয়া ক'ৰবাত ঘৰ তাত সোমাই কিনে মাছখিনি বটাংগে মই একদম কেনেকুৱা হেভিকে দি থৈছিলোঁ কোনো ভাবিব নোৱাৰে তাৰমানে বৰ বেয়া ধোঁ এইটো দে এইটো মেলি দিয়া আৰু মাছ নধৰোঁ বৰষুণ দিলে যে সেইকাৰণে ধোঁটো এইটো মেলি দিম অঁ মেলি দিয়া গাছ তহঁতক আপোনালোকক মানে মাছ দেখাম আৰু এতিয়া কিমানখিনি পালোঁ লম মাৰি যাম মাছ দেখাম আপোনালোকক এইখিনি মাছ পালোঁ কেনে হাত মাৰিছে চাক শিঙি মাছ থকা জেগাত দিলে ক'ত পালেগে শিঙি মাছে দিলে যাৰ চাই তো গাছ ঘৰ পালোহি এতিয়া মানে বৰষুণ দিলেতো সেইকাৰণে আৰু মাছ নধৰিলোঁ আৰু এইখিনি সৰা পাতে ফাগুন আনে আৰু সৰা চুলিয়ে ঘৰত কাঁহী বাতি আনে কথাষাৰ মনত থ'ব কিন্তু দেই যি কি নহওক যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মানে যিমানখিনি দেখাম বুলি ভাবিছিলোঁ সিমানখিনি দেখাব নোৱাৰিলোঁ বৰষুণ দিলে ন সেইকাৰণে